ভুয়া B.Ed ডিগ্ৰীধাৰী শিক্ষকৰ সন্ধানত CID এতিয়া বহুতেই ফাঁচিব। বহিৰাজ্যৰ বিশ্ববিদ্যালয়ৰ ভুৱা B.Ed ডিগ্ৰী নগাঁৱত চলিছে দুখন বিশ্ববিদ্যালয়ৰ ভুৱা B.Ed ডিগ্ৰী এডমিট মাৰ্কশ্বিট পঞ্জীয়ন প্ৰদান। কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ নিৰ্দেশত CIDৰ গোচৰ ৰুজু। মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ পৰা তথ্য বিচাৰিলে CIDয়ে। দুখন বিশ্ববিদ্যালয়ৰ পৰা B.Ed ডিগ্ৰী লোৱা শিক্ষক আৰু প্ৰাৰ্থী এতিয়া CIDৰ নজৰত। B.Edৰ প্ৰমাণপত্ৰ লোৱা বিশ্ববিদ্যালয় দুখন হ'ল কুৰুক্ষেত্ৰ আৰু মগধ বিশ্ববিদ্যালয়। এই বিশ্ববিদ্যালয় দুখনৰ পৰা B.Ed ডিগ্ৰীৰ প্ৰমাণপত্ৰ লৈ শিক্ষক পদৰ বাবে আবেদন কৰা প্ৰাৰ্থীৰ তথ্য লাগে CIDক। দূৰ শিক্ষা মাধ্যমত B.Ed ডিগ্ৰী লোৱা প্ৰাৰ্থীৰো লাগে তথ্য। এই সকলো তথ্য CIDয়ে মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ পৰা বিচাৰিছে জৰুৰীভাৱে। অভিযোগ মতে নগাঁও, শিৱসাগৰ, ডিব্ৰুগড়ত 3জনকৈ যুৱকে কেন্দ্ৰীয় শিক্ষামন্ত্ৰীক দিছিল অভিযোগ। এই অভিযোগৰ পিছতে শিক্ষা মন্ত্ৰালয়ে অসম চৰকাৰলৈ পত্ৰ লিখি বিষয়টো তদন্ত কৰিবলৈ দিছিল। অভিযোগ অনুসৰি নগাঁৱত এটা চক্ৰই আমি উল্লেখ কৰা দুখন বিশ্ববিদ্যালয়ৰ ভুৱা এডমিট কাৰ্ড, ভুৱা পঞ্জীয়ন, মাৰ্কশ্বিট আৰু উত্তীৰ্ণৰ প্ৰমাণপত্ৰ যোগান ধৰে। এতিয়া শিক্ষা বিভাগলৈ CIDয়ে লিখা পত্ৰৰ ভিত্তিত মাধ্যমিক শিক্ষা সঞ্চালকালয়ে প্ৰতিখন জিলাৰ শিক্ষা বিষয়াৰ পৰা বিচাৰিছে তথ্য। অৱশ্যে CIDক এতিয়ালৈ সকলো তথ্য দিব পৰা নাই শিক্ষা বিভাগে। B.Ed বাধ্যতামূলক কৰাৰ বাবেই দুষ্ট চক্ৰই জালিয়াতি কৰা বুলি অভিযোগ উঠিছে। এতিয়া সময়ত স্পষ্ট হ'ব এই অভিযোগ কিমান সঁচা।